হাৰাশাস্তি কৰি মাৰিছে দেই। এই কাৰবাৰ ধৰিলো নে এতিয়া তলে মোক উশাহটো খুব জোৰ জোৰকে এৰা বুলি উৰুৱাই দিয়া। বেয়া ভাগৰ লাগিছে দেই। ঐ মোৰ কিন্তু নিজকে একদম ফিটিং লাগিছে, গম পাইছানে? ডেইলি মোৰ লগত ওলাবা, মজা ফিটিং হৈ যাবা একদম। আৰু মুঠতে BSFৰ চকু যিকোনো কাৰণে মোৰ পৰা আঁতৰ হব নোৱাৰিব। হে গোলাই বাকলি। বাকলিটা আমিহে খালো। বোলা চাব নাপাৰে ৰাতিপুৱাই। ছাৰ ভাল সময়ত আহিছে আপুনি। ইহঁতক থানালৈ নিব লাগে বলক। কেছ আছে ছাৰ। কিডাল কেছ আছে? একো কেছ নাই। চুপ। দেখিছেনে কেনেকে গালি দিছে? ৰবাচোন, একো নহয়। ঐ হাত এৰক। কিয় কেছ কি? সেইটো নহয় অ, দুখ মালকনো তাত কিয় ৰৈ থাকিব লাগে? ৰলোৱে যে তাত কি প্ৰব্লেম? তোমালোকে জানিবই লাগে মই তাত গা ধুই আছো বুলি। আজিতো মই নিউজ নাচালো। এজনে নিউজত দিছে আজি তেওঁ গা ধুব বুলি থানাত। কথা বোলে বাথৰুম নাই, ইয়াত যে গা ধুবলৈ আহিছে। কালি নাইট ডিউটি কৰি ৰাতিপুৱা গাটো ধুই ললো, আকৌ দিনটোলে ডিউটি আছেই দেখোন। গা ধোৱাত একো আপত্তি নাই, কিন্তু গামোচাখন পিন্ধি লধংকে কেলে আপুনি তেনেকে ওলাই আহিব? মইনো কেনেকে জানো তোমালোক যে তাত ৰৈ আছা? কেনেকুৱা ফটো লগাব কেলে নাজানো? কি হৈছে? কিহৰ হাল্লা ইমান? আমি নুসুমাও। নাই আমি নুসুমাও। কিয় কৰা মইত উঠিছে? নাই আমি নুসুমাও। আমি নুসুমাও। পুলিচক অৰ্ডাৰ দিবলৈ আহিছো। বলক আহক। নাই আমি নুসুমাও। আমি নুসুমাও। এজনকৈ কোৱা। ছাৰ মই কৈছো ৰবা। ছাৰ এখেতে আমাৰ আগত উদংগাৰে ওলাইছে। চিটুৱেশ্যনটো কৈ নিদিয়া কিয়? চিটুৱেশ্যনটো যিয়ে নহওক ছাৰ, এই মানুহজনে থানাত গামোচাখন পিন্ধি লধংকে কেলে ঘূৰিব আপুনি সেইটো সোধকচোন। তোমালোকনো তাত কিয় ৰৈ আছিলা? না ৰলে কি প্ৰব্লেম তাত? বাৰে আমাক দুখ দি কিয় কথা কয়? কেলে দিব? তাত ৰখি থাকিলে কি প্ৰব্লেম আছে? কেলে নৰখি? Shut up! Just shut up! আজি ইমান দেৰিকে চোতাল হাৰছা যে? ঠাণ্ডা দিন যে ৰাতিপুৱা উঠিবলৈ মন নাযায়। পিছে লাখুটি লৈ আহিছে যে কি হলনো? পাহাৰৰ পৰা তলত পৰি গেলো, বড্ড দুখ পাইছো। বসুদা কেনেকে? পাহাৰৰ পৰা স্লিপ খাই তলত পৰি গেলো। কেতিয়া? মাঘৰ 1 তাৰিখে। হে ভগৱান। হ'ব এতিয়া সেই ভঙা কঁকালটো লৈ থানালৈ নগলে নহয় নে? উপায়তো নাই না বৌ, আহিবাই লাগব। আহকচোন আহক, গৰম চাহ একাপ খাই যাব। ভাল নালাগে বৌ, এতিয়া মই গৰম চাহ নাখাওঁ আৰু সেই কেকেৰ গৰম ডাইলগো নুশুনো। মই যাম দিয়ক, আপুনি থাকক। ভালকে যাব। আমাৰ জনলৈ চব মানুহে কিয় ভয় কৰে ইমান? ছাৰ আমি অৰ্থাৎ মই, তৰামাই আৰু বাইলুং, আমাৰ মাজত হোৱা এক দীঘলীয়া ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত আমি 3গৰাকীয়ে অৰ্থাৎ মই, তৰামাই আৰু বাইলুঙে এটা সিদ্ধান্তত উপনীত হৈছোহি ছাৰ। কি সিদ্ধান্ত?
আমি এই দীঘলীয়া ৰুদ্ধদ্বাৰ বৈঠকখনৰ অন্তত আমি এটাই সিদ্ধান্তত উপনীত হৈছো যে ছাৰ আমি তিনিওজনে আপোনাক ক্ষমা খুজিম হয় ছাৰ বাইলুং নাথাকিলেও আমি বাইলুঙৰ অনুপস্থিতিত আমি দুজনেই আপোনাক ক্ষমা খুজিম গতিকে 1 2 3 হেৰি কি হ'ব এতিয়া ৰ'বাচোন একো নহয় মোৰ কিন্তু বৰ টেনচন হৈছে টেনচন নল'বা জাষ্ট ৰিলেক্স হাত এৰক ইছ গাত ধৰি কথা পাতিলেহে হয় হাত এৰক অনে গেপ দিয়ক মাজত তই ৰখাতলে যাবি চাবিচোন চুপ ব্ৰেইনটো বেয়া হৈছে আপোনালোকৰ কিয় ছাৰ আপোনাক ক্ষমা খুজিহে ভৰি ধৰিছো হেৰি মানে আমি গোটেইকেইজনে কাজিয়া কৰি বেয়া কাম কৰিছো এইটো বয়সত দুই এটা সৰু সুৰা ভুল হ'বই আৰু দিয়কচোন ছাৰ পিছত নহয় আৰু এইটো বয়সত মানে এওঁলোকৰ বয়সৰ কথাটো ক'লো পাৰ্ডন কৰি দিয়ক না ছাৰ পাৰ্ডন কৰি দিয়া মানে ক্ষমা কৰি দিয়ক দিছেনে যোৱা বাহিৰৰ কেছটো সোধপোছ কৰাগৈ হ'ব ছাৰ গাৰ্গ আপুনিও যাওক হয় ছাৰ পাৰ্ডন কৰি দিব লাগে নতুনকে কঁকাল গজিছে দুখ পাইছো দুখ পোৱা মানে কষ্ট পোৱা মানে ভাঙা এনে কেই লিটাৰ খাইছে কোনটো মালটো কি মাল মদ অ নিচা লগাহেন খাইছিলো একচুৱেলি কেছটো কি হৈছে মই ভালকে বুজাই কওকচোন কেছটো মানে এনেকুৱা মাঘৰ 1 তাৰিখে 11টাৰ পৰা দিনৰ গধূলি 7টালৈকে ঠিকছে খাইছো নিচা লাগি গেল মাই ডগ তাৰপিছত পাহাৰৰ ওপৰত মোৰ এটা বোৱাৰী আছে মনিব এই মণিবৌ নহয় মোৰ ভাগিন বোৱাৰী বোৱাৰী বুলি ক'লে মই মনিবকে চিনি পাওঁ মোৰ নিজৰ ভাগিন বোৱাৰী আচ্ছা তাৰপিছত মই গলো বগাই ঘৰ পাং অৱস্থাত ইলত চিলিপ খাই 14 ফুট তলত থিছো 14 ফুট ইমান তলত পৰিছে মাই ডগ মানুহ যাব লাগিছে ওপৰলে মাজতে লটকি গলো মৰা হিচা মানে ইমান দিনা আমি আপোনাৰ ফটো খাই কৰি থাকিব লাগিছে আপুনি চিয়া পিটাই ঘূৰি তাত ফুটোৱা তোৰ লগত কথা পাতি লাভ নাই এতিয়া গম পাইছে মদ খোৱাটো মানুহৰ কাৰণে কিবা বেয়া কথা আছে কথাটো অলপ গহীন বুজিছে ছাৰ কি কথা এই কেছটো কথাটো ক'লো অলপ গহীন হয় নেকি কেছটো মেইন পইণ্টলৈ যাবই পৰা নাই নহয় ছাৰ হৰি মুখেৰে মাতক কোনো একো নকলে আমি কেনেকে বুজিম লাজ থাকিলেহে মুখেৰে মাতিব ছাৰ দেখিছে ইয়াৰ ব্যৱহাৰ দেখিছে এই আচাৰ ব্যৱহাৰ বাদ দিয়ক আচল কথাটো কওক আপোনালোকৰ থানাৰে হাবিলাৰ এজনক ই ঠেলা মাৰি পেলাই দিছিল ঐ বুঢ়া মই পেলাইছিলো নে তহঁতে পেলাইছিলি এওঁক বুঢ়া বুলি নকবা দেই মই বেয়া পাওঁ দেহি চাওঁ মুখখন চাওঁ এই চুপৰ লগত কোনে কথা পাতেও মই যাওঁ বাইদেউ ৰ'বচোন অমলয়া না যাবাচোন চাওঁ মোক এৰি দিয়ক মোক যাবলৈ দিয়ক ৰ'বহে আপুনি কলে যাব নোৱাৰিব নহয় ৰ'ব দেখিছে নহয় ল'ৰাটো কেনেকে ইটিকিং কৰি কথা কয় ইটিকিং সহ্য কৰা মানুহ মই নহয় দেই প্ৰেষ্টিজ আছে মোৰ হ'লেও আপুনি যাব নোৱাৰে কেছ আহিছে যেতিয়া আমি সোধপোছ কৰাৰ পিছতে যাব পাৰিব সেইটো কিহৰ কেছ সি ক'লে বুলি সেইটো কিবা কেছ হ'ব নেকি ছাৰ এৰি দিয়ক মোক যাবলৈ দিয়ক নহয় ৰ'বহে কিনো হেঁচা হেঁচিকণ কৰি আছে নহয় ছাৰ এইজনৰ বিশ্বাস নাই এৰি দিলে টিটিকে দৌ মাৰিব টিটিকে দৌৰিবলৈ মই কুকুৰ নেকি ভাষাৰ জ্ঞান নাই মহাপুৰুষৰ কামটো কৰিছা যে ভাল ব্যৱহাৰ কৰিবলৈ দেখিছে ইয়াৰ ব্যৱহাৰ ভাইটি তোমালোকে মেইন পইণ্টলৈ নহাকে কি ভাওনাখন কৰি আছা ছাৰ ৰছী এডাল আন এইটোক প্ৰথমে বান্ধি লওঁ তাৰপিছতহে মেইন পইণ্টলৈ আহিব পাৰিম ৰ'ব আপুনি কেলে আনিবগে আকৌ আপুনি পুলিচ নহয় মই আনিমগে ৰ'ব ধৰক ৰছী মই আনিম উফ ৰাম কি হলে নাই আপুনি লিখি থাকক মই কিবা বস্তু এটা বিচাৰি আছো কি বস্তু এই ৰছী এডাল মানুহ এটা বান্ধিব লাগে কাক আপুনি লিখি থাকক মই বেলেগতে বিচাৰি ল'ম দিয়ক ৰছীৰে কাক বান্ধে
দেখিছে দেখিছে সি মোক বান্ধিবলৈ ৰছী আনিব গৈছে সি মোক আজি বান্ধিহে এৰিব মোৰো তেনেকুৱা যেনে লাগিছে আৰে আপুনি মোক ধৰি আছে কিয় এৰি দিয়ক তেওঁ ধৰিবলৈ কৈ থৈ গ'ল যে সি আপোনাৰ অফিচাৰ নেকি আপুনি সি যিহকে কয় তাকে শুনিব কথাটো হয়ও পিছে মই মাইণ্ডেই কৰা নাছিলো গাৰ্ড ছাৰ এই ল'ৰাজনে ৰছী বিচাৰি আছে কিয় হে মোক বান্ধিবলৈ ছাৰ মোক বচাওক ছাৰ মোক এই, বচাওক, এই, মোক এৰকচোন, বচাওক এই। ছাৰ দেখিলে নে কেনেকৈ চকু পকাই থৈ গ'ল সি সেইবোৰ বাদ দিয়কচোন কওকচোন কেছটোনো কি কেছ একো নাই কেছ একো নাই তেনেহলে আপোনালোক আহিছে কিয় তৰামাই মই নাহো বুলিয়ে ভাবছিলো কিন্তু মনে নামানে তোক চাম বুলিয়ে আহিলো আৰু কি বাইদেউ আপুনি ভিতৰলৈ যাওকচোন কিহৰ বুঢ়া মোক চাবলৈ আহিছে তেওঁ ফাটিছে তুমিনো ছাৰৰ ভৰিত কিয় ধৰিব লাগে আজিৰ পৰা মই কাৰো ভৰিত নপৰো শপত খোৱা আজিৰ পৰা তুমি কাৰোৰে ভৰিত নধৰো বুলি বেলেগৰ ভৰিত ধৰিলে মই বেয়া পাওঁ ঠিক আছে আজিৰ পৰা মই কাৰো ভৰিত নপৰো কিয় হাঁহিছা নাই নাই লাগি থাক কথাটো অলপ গহীন বুজিছে ছাৰ কি কথা এই কেছটোৰ কথাটো কলো অলপ গহীন হয় নেকি কেছটো মেইন পইণ্টলৈ যাবই পৰা নাই নহয় ছাৰ হয় নেকি আৰু ছাৰ মই এটা কথা ভাবিছো কেছটো আমি CBI লৈ ৰেফাৰ কৰি দিওঁ নেকি বাৰু CBI লৈ কেনেকুৱা হ'ব বাৰু CBI লৈ ৰেফাৰ কৰে তেল ফাটিছে আপোনাৰ ফাটা নাই মাইকী মানুহৰ হাতত পিটন খাবলৈ মন গৈছে নাই মোক চাবলৈ থানালৈ আহে আপুনি নাহোতো তেনেহলে আপুনি কিয় কলে নাহো বুলিয়ে ভাবিছিলো তোক চাবলৈহে থানালৈ আহিলো তই ভুল বুজিছা মই যি টাইমত থানাত আহিছো সেই টাইমত তই অকলে আছিল নে নাই সেইকাৰণেহে তোক এক্সাম্পল দি কৈছো মই এইবিলাক ফাল্টু এক্সাম্পল মোৰ ওচৰত দিব নালাগে দে চৰি পৰি সঁচাকে বিৰাট দুখ পাইছে কঁকালটো চাচোন অলপ চাচোন পিছত বাৰে বাৰে এটা জেগাতে চবে মাৰি দেখো নাই মাৰি পেলাব মই যিটো কথা সুধিছো সেই কথা আচ্ছা আপোনাৰ ঘৰ বাৰু দিল্লীত আছে নেকি বাৰু নাইতো পইচা লাগিছে আনি দিয়াচোন কিবাকে মেনেজ কৰি মানে গৰু ছাগলী যে মানে খাই হৈছে আচ্ছা পইচাডাল মানে গৰু বান্ধিবলৈ লাগিছে নে ছাগলী বান্ধিবলৈ লাগিছে মানুহ বান্ধিবলৈ লাগে মানুহ বান্ধিবলৈ লাগিছে আচ্ছা মতা মানুহ নে মাইকী মানুহ আছে মতা মানুহ আচ্ছা শকত মানুহ আছে নে ক্ষীণ মানুহ আছে তুমি বৰ বেছি প্ৰশ্ন কৰা হে চাইজৰ কথা আছে শকত মানুহ হলে দীঘল ক্ষীণ মানুহ হলে চুটি দীঘল এডাল আনিবা যোৱা দীঘল চিয়ৰ আহিছে শুনকচোন মানে কালাৰটো ক'লা আনিছে নে বগা আনিছে ৰচিয়ে নালাগেহে তোমাৰ পিছে মই ক'লা এডাল আনিছো বোলে বগা এডাল আনিছো বগা এডাল আনিছো বোলে ৰঙা এডাল আনিছো কালাৰ ফিক্স কৰি দিয়া তাৰপিছত মই আনিছো ৰামায়ক কেনেকুৱা খং উঠে মৰমো লাগে একো কবাও নোৱাৰো চব বিষাইছে তাতে মাৰি যাব লাগে না মই আহিছা আহি এইখিনিহে পাইছে কি হৈছে বিষ বেছি হৈছে এই চাচোন তৰামাই তাক কোমৰৰ বিষ হোৱা বুলি কৈছো মই তাতে ঘুচা মাৰি থৈ গৈছি তই আমাৰ যেনি য'ত বিষ আছে মানুহক বোলে তাত মাৰিব লাগিছে ইয়াত বিষ হৈছে ইয়াত মাৰ কঁকাল ছাৰ মই ৰছী বিচাৰি নাপালো পোৱাহেঁতেন এই ৰাতুল শইকীয়াক বান্ধি থলো কোন ৰাতুল শইকীয়া এই মানুহডালৰ কথা কৈছো একচুৱেলি ঘটনাটো কি চাব দেই ছাৰ কালি ৰাতিৰে পৰা এই মানুহ দুটাক মই গৰু বিচৰা দি বিচাৰি ফুৰিছো আজিহে লগ পাইছো বিচাৰি ফুৰিছিলো মানে নুসুধিব ছাৰ কি হৈছে ভালকে কোৱাচোন এই হিৰো হিৰইন হালৰ কথা কৈছো কিয় কান্দিছে আৰে
পানী গিলাচ দিয়ক লোৱা। ছাৰ কেছটো কিবা ধৰিব পাৰিছেনে? নাই পৰাও, কেছটো অলপ জটিল। প্ৰেম জড়িত ৰোগ নেকি ছাৰ? হেই, ৰোগ হবলৈ প্ৰেমজনিত হয়। ৰোগ শ্বাস প্ৰশ্বাসজনিত, ৰক্তচাপজনিত এইবোৰহে হয়। নহয় ছাৰ, এইবোৰ ৰোগ হৈছে বডি, প্ৰেমৰ ৰোগটো হৈছে মনৰ। বা কোমল, তই ইমান কথা জান? আপুনি বৌক প্ৰেম কৰি বিয়া পাতা নাই জানো? এইবোৰ পাহৰিলো। পাহৰিলে কিয়? জুই লগা কেতিয়াৰ পৰা অতীতৰ স্মৃতি কিবা ধৰি ৰাখিব পাৰিবি জানো? সেইকেইটাৰ পৰা নিজৰ নামেই পাহৰি যাওঁ কেতিয়াবা। নেম প্লেট চাইহে নিজৰ নামটো কেতিয়াবা মনত পেলাবলগীয়া হয়। হেই, নাহাঁহিবি অ'। এক মিনিট দেই, হেৰি আপোনালোকৰ নামবোৰ কওকচোন। ৰাতুল শইকীয়া, আপোনাৰ? মলয়া বৰুৱা। আপোনালোক দুইজন হাজবেণ্ড ৱাইফ নেকি? নাই নাই নহয় নহয়। তেনেহলে ল'ৰাজনে আপোনালোকক কিয় ধৰি আনিছে? নাজানো। তেওঁৰ নামটো কি? ৰক্তিম উপাধিটো? শইকীয়া। আপুনিতো শইকীয়া লিখে, তেওঁ শইকীয়া। কিবা হয় নেকি? হে ভাইটি, একচুৱেলি হৈছে কিনো? ঘৰৰ মই একমাত্ৰ ল'ৰা, জানে? জানে? নাজানো, তেনে বুলি কৈছে যে। এনেই কলো, পিছৰখিনি কোৱা। তেওঁ ঘৰৰ একমাত্ৰ ছোৱালী। কোন তেওঁ? প্ৰাঞ্জলি কথা কৈছো। কোন প্ৰাঞ্জলি? প্ৰাঞ্জলি কি হ'ল আকৌ? প্ৰাঞ্জলি, মই যিটো কথা সুধিছো সেই কথা। আচ্ছা, আপোনাৰ ঘৰ বাৰু দিল্লীত আছে নেকি বাৰু? নাইতো। সঁচা? একদম সঁচা। কিয়? চিয়ৰ। তেতিয়াহ'লে বেলেগকে কথা এটা সুধিছো হা। এইটো পুলিচ নেকি? ঐ মই চিয়াদি হিচাপে সুধিছো। তুমি এনেকে চিয়াটিটো দেখা। কথা সুধিবলৈ দিবা নে? মই আধা ঘণ্টা আৰু ইয়াত হ'ম। নামটো কি আছে? মলয়া। বাইদেউ জীয়েক হেনো পলাই গৈছে। মলা বাইদেউ জীয়েক হেনো পলাই গৈছে। মলা বাইদেউ যি কি মোৰটো গাই আছো? গাটোতকে বাইদেউ পলাই গৈছে। মলা বাইদেউ জীয়েক হেনো পলাই গৈছে। মলা বাইদেউ জীয়েক হেনো পলাই গৈছে। ক'ত পলাই গৈছে? মলাই বাইদেউ জীয়েক পলাই যোৱা নাই, এবাৰ মলাই বাইদেউ নিজে পলাই গৈছে। এইষা আকৌ কি কথা কৈছে? মলা বাইদেউক আকৌ কোনে পলোৱাই নিছে? এইজনে। দিল্লী দাদা। এওঁলোকৰ লগত তোমাৰ বিয়াৰ প্ৰব্লেমটো ক'ত? মই বুজাই আছো ছাৰ, সেইজনী যে দেখিছে সেইজনী মোৰ হবলগীয়া শাহু। কি? মোৰ ৱাইফ ঢুকুৱা আজি 7 বছৰ মানেই হ'ল। মোৰো ছোৱালী এজনীয়ে হাজবেণ্ডৰ লগত ডিভোৰ্চ হোৱা 12 বছৰমান হ'ল। সেইবোৰ বাৰু বুজিলো, কিন্তু এইটো কণ্ডিশ্যন কিয় হ'ল হে? এনেতো আমাৰ মলাই বাইদেউ জীয়েক হেৰিহে আছিলে। এই মলাই বাইদেউ কিছুমানে কি আছে?